গেম 1 শিলগুটি কেচি আৰু কাগজ আৰু আমাৰ দুই প্ৰতিযোগী চকুত একদম জ্বালা দেখা পোৱা গৈছে আৰু অস্ত্ৰ শস্ত্ৰ ৰেডি কৰি এজনে হাতত পাউডাৰ সানি হাতৰ মলি চাফা কৰি ৰেডি হৈ লৈছে আৰু ইজনে সিজনৰ চকুলে এই ধৰণে চাইছে যিজনে এজন প্ৰেমিক প্ৰেমিকা ইজনে সিজনৰ চকুলে চাই তো চৌৰিয়া আপোনাৰ মতে প্ৰথম ৰাউণ্ডটো কোন জিকিব যেন লাগিছে মোৰ কেলকুলেশ্যনৰ মতে নৱ জিকিব যেন পাইছোঁ নৱ হাৰিলে ৰাহুলে কিছু কৌশলেৰে নৱ ঘৰুৱাই পেলাইছে বাৰু যি কি নহওক আমি ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ৱেইট কৰোঁ তো ছেকেণ্ড ৰাউণ্ড আৰম্ভ হ'ল তো নৱ উইনাৰ নৱই বটলা ল'লে Oh my God! That is insane! What is it doing, man? What is it doing? I have never seen anything like this before! Somebody call a security! Somebody call security! 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 Take him! Take him to the cell! Okay. Game 2, Tic-Tac 2. তো আজিৰ এই খেলত অডিয়েন্সৰ চিঞৰ বাখৰ কম টেনশ্যন বেছিকৈ দেখা পোৱা গৈছে কাৰণ এইটো দিলেৰে খেলা গেম নহয় হয় পৰা কাৰণ এইটো মাথাৰে খেলা গেম ইউ আৰ ৰং চহৰীয়া এইটো হাতেৰে খেলা গেম আৰু ইতিমধ্যে খেলখন আৰম্ভ হৈছে আৰু দুজন প্লেয়াৰে অতি কৌশলেৰে নিজৰ ডাও চলাবলৈ আৰম্ভ কৰিছে ৰাইট আৰু আমাৰ দুয়ো খেলাড়ীয়ে নিজৰ ডাও চলাই চলাই অন্তিম পৰ্যায় পাইছে আমি দেখিবলৈ পাইছোঁ যে অংগতে মেটা মিচিকে হাঁহি মাৰি নৱক বৰ্তমান পৰাস্ত কৰিছে আৰু নিজৰ বিজয় খাতাত নাম লিখি লৈছে Oh my God! এই হঠাৎ আমি কি দেখা পাইছোঁ আৰু অংগদে এয়া জিকাৰ পিছত বলিয়া পিপৰ দৰে পাগলামি কৰি ফুৰিছে আৰু আকৌ হঠাৎ অংগত স্পাইডাৰমেন মাৰি নৱক জালেৰে আক্ৰমণ কৰিছে আৰু দুৰ্ভাগ্যবশত জালটো গৈ নৱৰ গুপ্ত অংগত লাগি নৱৰ জীৱনটো ধ্বংস হৈ পৰিছে বৰ্তমান গেম 3 লাডু আৰু আজিৰ এই লুডু খেলখনত প্ৰথমতেই নিজৰ টীমৰ মাজত এটা সুন্দৰ বণ্ডিং দেখা পোৱা গৈছে আৰু হঠাৎ অংগতে চাকু উলিয়াই লৈছে এইবাৰ কি কৰিছে চহৰীয়া হাত কাটি পেলাই নিজৰ হাত কাটি দিছে ৰাহুলক চাকুখন দিছে আৰু ৰাহুলেও একো কথা নভবাকে নিজৰ হাত কাটি বাপৰে ইজনে সিজনৰ এইটো প্ৰথমবাৰ আমি হিষ্ট্ৰীত দেখা পোৱা গৈছে বাৰু এতিয়া খেলখন আৰম্ভ হৈছে তো আমি আগলৈ চাই থাকোঁ যে খেলখনত কি আৰু অদ্ভুত ঘটনা দেখা পোৱা যায় আৰু দুটা টীমৰ মাজত এটা টক্কৰৰ যুদ্ধ চলি আছে আৰু এই খেলখনৰ মাজতে হঠাৎ নৱই পেলাই দিলে 6 আৰু 6 পোৱাৰ লগে লগে ৰাহুল শুকাই খিনাই গ'ল কাৰণ নৱই এই 6টোৰে ৰাহুলৰ সেই হালধীয়া পকা গুটিটো খাই পেলালে আৰু এয়া লগে লগে আৰম্ভ হৈ গ'ল নৱ আৰু নিকিতাৰ মাজত চেলিব্ৰেশ্যন গুটি খোৱাৰ নে কি কয় চৌৰিয়া আৰু এটা গুটি খাই পেলাই ইমান লম্বা চেলিব্ৰেশ্যন প্ৰথমবাৰ চাইছোঁ এইটো গোটেই দিনটো আজি চেলিব্ৰেশ্যন কৰিয়ে পাৰ কৰিব নেকি বাৰু ঠিক আছে আৰু আমি বৰ্তমানে এই খেলখনৰ অন্তিম পৰ্যায় পাইছোঁহি আৰু জিকিবৰ বাবে ৰাহুল আৰু অংগদক একৰ দৰকাৰ আৰু বিপক্ষ পাৰ্টি নৱৰ এতিয়া টেনশ্যনৰ ৰূপ আৰু হঠাৎ অংগতে বঙালী বাবা চোৰণ খাই মন্ত্ৰ মাতি এই চাউলটো আগবঢ়াইছে আৰু ফাইনেলি এক পেলাই ৰাহুল আৰু অংগতে এই বছৰৰ লুডু চেম্পিয়ন হ'বলৈ সক্ষম হৈছে Making his way to the ring from Shanghai, China, weighing in at 251 pounds. His name is John Cena. Come on, Rafi, come on! One of the most respected men in WWE, John Cena, the multi... Game 4 সৰ্প আৰু আজিৰ এই অন্তিম গেমটোত আপোনালোকে হয়তো অডিয়েন্সৰ হাইপ শুনা পাইছে কিয়নো ৰাহুলক লাগে মাত্ৰ 2 ৰঙা গুটি আৰু অংগদক লাগে মাত্ৰ 4 নীলা গুটি আৰু ৰাহুলে বহুত ভাবি চিন্তি নিজৰ ডাউনটো আগবঢ়ালে আৰু এয়া কি হ'ল হয়তো ৰাহুলৰ কপালখনে ফুটা বুলি আমি মানি ল'ব লাগিব কাৰণ ৰাহুলে এক পেলাই ডাইৰেক্ট 99 পৰা সাপৰ পেটেৰে যাত্ৰা কৰি 4 ঘৰত ভৰি দিলেহি আৰু এই অংগদৰ জিকিবৰ বাবে সোণালী সুযোগ আৰু হঠাৎ অংগদে 4 মাৰি বিজয় হ'বলৈ সক্ষম হ'ল য়েছ আৰু জিকাৰ পিছত লগে লগে হঠাৎ অংগত কেনিবা এয়া কি বেক চেক লৈ কি তেওঁ দেশ এৰি গুচি গৈছে নেকি লৈ যোৱাৰ অ' মাই গড হি ইজ লিভিং দ্য কাণ্ট্ৰি ৱাই আৰু সেইটো ৰাজ হয়তো তেওঁৰ লগতে গুচি গ'ল বৰ্তমান আৰু আমি আশা ৰাখিলোঁ যে অহা বছৰ টুৰ্ণামেণ্টত তেওঁক দেখা পাওঁ আৰু আনফালে ৰাহুলে সাপে খোৱা বেদনা সহিব নোৱাৰি নিজৰ টিকটকৰ পিষ্টলেৰে নিজৰ প্ৰাণ ত্যাগ কৰিছে ओ मेरे दिल दे महल विच रहंदी ऐ मैनू छड्ड के नहीं गई ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু